প্রলয় আমি কারণ ব্রহ্ম হইত জগৎ মিথ্যা এই অনন্ত কৌতি বিশ্ব ব্রহ্মাণ্ডর আমি হে জগৎ ভায়ে ভায়ে আজি লাগিছে সংঘাত কিন্তু মই ধর্মপুত্র পাণ্ডৱৰ পক্ষ লৈ কৌৰৱৰ কৰিম বিনা কাৰণ যেতিয়াই মোৰ এই অপূৰ্ব সৃষ্টি অধৰ্মই ধৰ্মক আৰু পাপে পুণ্যক গ্ৰাস কৰিবলৈ উদ্যত হয় তেতিয়াই সেই আসুৰিক শক্তিক বিনাশ কৰিবলৈ যুগে যুগে মই অৱতাৰ কাৰণ আমি এই ওমকাৰ যাওঁ এতিয়া মই নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ